যিহেতু আজি বিশ্বকৰ্মা পূজা সেইবুলি ৰাতিপুৱা লগৰ দোকানীটো প্ৰসাদ অলপ দিলে প্ৰসাদটো মজাকৈ খাই পেলাই বৰ্ণিটো কৰি পেলাই দোকানটো বন্ধ কৰি আছোঁ কাৰণ আজি অলপ ঘূৰিব যাম যিহেতু আগত দুৰ্গা পূজা আহি আছে এতিয়াতো আৰু ঘূৰিব যাব নোৱাৰোঁ সেইবুলি আজি এবাৰ অলপ ঘূৰি আহোঁ বুলি ওলাই গ'লোঁ তাৰপিছত ধুনীয়াকৈ তেজপুৰ টাউনত গৈ পেলাই ধুনীয়াকৈ লাগি গ'ল ভোক তাৰপিছত ধুনীয়াকৈ বিৰিয়ানী অৰ্ডাৰ দি দিলোঁ এনেকৈ লেগ পিচৰ লগত বিৰিয়ানীটো খাই মজাই লাগি গ'ল তাৰপিছত গণেশ ঘাট আহিলোঁ গণেশ ঘাটত আহি পেলাই চাওঁ বৰ ধুনীয়া এটা বস্তু আছে তাৰপিছত এনেকৈ ফ্ৰুইট চাট এটা বনাব দিলোঁ এনেকৈ ফ্ৰুইট চাটটো খাই পেলাই মজা লাগি গ'ল গোটেইখিনি মিক্স এণ্ড যিটো মছলা দিছিলে ন গাইজ ৱাও জাষ্ট মজা লাগিছিল বুজিছা তাৰপিছত ধুনীয়াকৈ এনেকৈ ঘূৰি পুকি আহি গ'লোঁ বমৰাগড় ব্ৰিজৰ তলত কাৰণ এই যোনটো ঠাণ্ডা বতাহ ন গাইজ মজাই লাগি যায় বুজিছা তাৰপিছত ঘূৰি পুকি একদম ধুনীয়াকৈ দোকান খোলাৰ টাইম হৈছে কাৰণ আজি দোকানত গৈ মোৰ বহুত কাম আছে ঠিক আছে তাৰপিছত দোকানত আহি পেলাই দোকানটো খুলিছিলোঁ খোলাৰ লগে লগে 200 টকা এটা বিক্ৰী কৰি পেলাই তাৰপিছত সন্ধিয়া লাইট জ্বলাই পেলাই এনেই আহি গ'ল আৰু এক টমটম মাল মাল অহাৰ লগে লগে গোটেইখিনি মাল মই চিজিল কৰি দিলোঁ চিজিল কৰাৰ লগে লগে গোটেইখিনি মাল এছেম্বল কৰাত লাগি গ'ল আৰু এইখিনি মাল চিজিল কৰি থাকোঁতে আৰু এক টমটম মাল আহি গৈছিল যিখিনি মাল মই তোমালোকক অন্য এটা ভিডিঅ'ত দেখাম এটা ভিডিঅ'তে দেখা পচিবল নহয় তো গাইজ আজিৰ ভিডিঅ'টো ইমানটোৱে আছিল থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'